আজি আমি তলাতল ঘৰৰ প্ৰাংগণত আলাইবোৰ ৰণৰ 10,000 যি মৃতকৰ আত্মাৰ সদ্গতিৰ কাৰণে বা তেওঁলোকৰ পৰা আমি জন্মিং বিচাৰি পৰম্পৰাগত আমি তৰ্পণ অনুষ্ঠান বানফি অনুষ্ঠান ইয়াত অনুষ্ঠিত কৰিছোঁ। সমান্তৰালভাৱে আমি অসমৰ বৌদ্ধিক শ্ৰেণীটোলৈ আহ্বান জনাইছোঁ যে আলাবৈ ৰণৰ ওপৰত যি বিস্তৃত অধ্যয়ন হ'ব লাগিছিলে সেই অধ্যয়ন আজিৰ তাৰিখতো হোৱা নাই। সেই অধ্যয়ন কৰিবলৈ মই বুৰঞ্জীবিদসকলক অধ্যয়ন কৰিবলৈ, চিন্তাবিদসকলক অধ্যয়ন কৰিবলৈ মই কলেজৰ বিভিন্ন অধ্যাপকসকললৈ মই প্ৰথম অৱস্থাতেই আহ্বান জনাইছোঁ। সমান্তৰালভাৱে ৰাজ্য চৰকাৰখনলৈ আমি আহ্বান জনাইছোঁ যে আলাইবোৰত আমি যোৱা বছৰ যিধৰণে কৈছিলোঁ যে তেওঁলোকে এটা স্মাৰক বনাব লাগে, তেওঁলোকে স্মাৰকটো নিৰ্মাণ কৰিলে, কিন্তু তাত এখন আমি উদ্যান বনোৱাৰ কথা কৈছিলোঁ। আমি ৰাজ্য চৰকাৰৰ বৰ্তমান মুখ্যমন্ত্ৰী মহোদয়লৈ আহ্বান জনাম যে অতি শীঘ্ৰে তেওঁলোকে আলাইবোৰ ৰণক লৈ এখন উদ্যান নিৰ্মাণ কৰিব লাগে আৰু সমান্তৰালভাৱে সেই জেগাডোখৰত পৰ্যটনস্থলী হিচাপে ঘোষণা কৰাৰ কাৰণে কাম কাজ কৰাব লাগে। আৰু সমান্তৰালভাৱে অসমবাসীয়ে ধৰ্ম বৰ্ণ নিৰ্বিশেষে দেশ আৰু জাতিৰ কাৰণে প্ৰাণ বিসৰ্জন দিয়া এই 10,000 সৈনিকৰ স্মৃতিত প্ৰত্যেক ঘৰে যাতে এগছিকৈ বন্তি জনায় তাৰ কাৰণে মই অসমবাসীলৈ বিনম্ৰভাৱে অনুৰোধ জনালোঁ। ধন্যবাদ।